এইফালে আমাৰ কচুগুটি দুটা পূৰা খোৱাত ব্যস্ত হৈ আছে। নহ'বই বা কিয়? মই তেহেঁতৰ প্ৰিয় তুলসী আনি দিছোঁ। তুলসী পালে যে জানেনে একেবাৰে ক'ব নোৱাৰা হৈ যায়, ইমান ভাল পায়। এইফালে আমাৰ চৰাই দুটা, এহেঁতিও পিছে তুলসী বিৰাট ভাল পায় দেই। মই আকৌ মাজে মাজে এহেঁতক তুলসীটো খুৱাই থাকোঁ। এহেঁতৰ বোলে তুলসীটোৱে মেডিচিনৰ কাম কৰে। এইফালে দেখিলে নহয়, এটা গোমধান বান্ধি দিছোঁ আৰু কাষতে কবিপাত ওলমাই দিছোঁ। এইফালে দানা আছেই আৰু বাতি এটাত এনেদৰে পানীও দি থৈছোঁ। এয়া গোমধান খাবলৈ আহিয়েই গ'ল নহয়। নিজৰ তাত লাগিলে যিমানেই খাবলৈ নিদিওঁ, ইয়াতেহে ভাল পায়। আৰু এহেঁতক কমখন দুষ্টামি কৰি থাকেনে? আৰু এহেঁতক বুট কেইটামানো দি দিছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ বুট খাই থকাৰ পাছত ই কেনেদৰে জোকাৰি আছে, দেখিছেনে? দাড়িডালত ধৰি কামুৰি দিছে। আৰু এতিয়া মই ইয়াতে অলপ পানী দি লৈছোঁ আৰু সন্ধিয়া চাকি গছ জ্বলাই মোৰ কণমানি ফুল কেইজোপাত পানী দিবলৈ যাওঁ ব'লক। ইচ ঢেৰ মহ ওলাইছে ইয়াত বেছি দেৰি থাকিব নোৱাৰে। জল্দি জল্দি পানী দি এতিয়া ভিতৰলৈ যাওঁ ব'লক। আৰু ভিতৰলৈ চিধাই আহিয়ে এয়া ৰুটি খাবলৈ লৈছোঁ। ৰুটি আৰু চাহ খাম। সন্ধিয়া হোৱাৰ লগে লগে মোৰ যেন কিবা এটা খাওঁ খাওঁ লাগিয়ে আহে। আপোনালোকৰ বাৰু হয়নে তেনেকুৱা? কমেণ্ট কৰি জনাব দেই।